I am the Havildar of this Thana, Mr. Krishna Kamal Khataniya. How talent you like that boy? How the information your help? ঐ এইজনে ইনফৰমেশ্যন আনিছে হ'বলা কালেক্ট কৰি লওঁ নেকি আপুনি অলপ মোৰ লগতে বলকচোন What is going? বলকচোন What is going? আহক আহক Sir, how this AP Sonnamalal Nalodimbatisi? How this AP Sonnalamolodisi? Hey! আপুনি মানে অসমীয়াত কথা নকয় No, I am the man of national. ৰাষ্ট্ৰীয় মানুহ Yes. ৰাষ্ট্ৰীয় মানুহটোনো কি আপুনি এনে মালটো কোন আপুনি এনে মানুহটো কোন হয়নো He is a politician. I am also politician. I am the leader of the politician. I am playing election. তাৰমানে আপুনি ইলেকশ্যন খেলিছে Yes. কোন পলিটিকেল পাৰ্টিত Party of the Nirdoliya. আপুনি জিকিলে নে হাৰিলে I am not winning. আপুনি হাৰিলে Yes. ভোট কেইটা পাইছিল Total vote of 4. But my family member is 5. কোনে নিদিলে এটা ভোট My wife, he politics me. এৰা কি কৈ আছিলে I am coming to I am discuss. What is the Assam political party doing? মানে অসমৰ পলিটিকেল পাৰ্টিয়ে কি কৰি আছে Yes. No political party is doing anything. All our party saving their own share. Like Feviquid. মানে নিজৰ নিজৰ গাদীৰ কাৰণে চবে পলিটিক্স কৰি আছে You are talking very much Assamia. Your English is loose. My English is loose. You say my English is loose. You says for me. I am talking English from era babyhood. When I coming from my stomach, my mother's stomach, I crying English, I laughing English, I jumping English. I kono English, my kono English, my father kono English, and ours 14 male kono English. মোৰ 14 পুৰুষে ইংলিছ জানে মোৰ 14 পুৰুষৰ কুস্তি খুৱৰণি সব মেড ইন ইংলিছ Oh my dog! কি হলে শুন Pazi to etu! হাই কাক পাজি কৈছে Punjabi Pazi! অ কি হল Sir, Bilahok, sir! হেই Oh my God. His English injurious to health. ক Oh, sir! Ever half of my dog! social distancing corona Hey, we jabo, sir! কেনেকে আপোনাৰ ইংলিছত কওঁ না উই যাব হয় না কি ইংলিছ মায়ো চা লাচক অকল লিপিত কৈ দিয়ক মই কৈছো যে মোৰ মাৰ গৰ্ভৰ পৰা জন্ম লৈ মই ইংৰাজীত কান্দিছো ইংৰাজীত হাঁহিছো ইংৰাজীত জঁপিয়াইছো আপুনি বেলেগ বস্তু চা আপুনি হাঁহিছে ইংলিছত আপুনি কান্দিছে ইংলিছত মাই যাওক নিজৰ কামত যাওক বনি কৈছে I am extremely sorry cause I am going under the discussion. Please sit it. Thank you. He's a boss. He's a politician. I am the helping me. This time Assam is lotus problem. Many problem. Assam flooding problem. No Loraswali jobbing problem. Many terrorist problem. Many thief problem. Docketing problem. Yes. Main problem is that flood problem is when the Barsakal is coming all Hedauri are broken. Hedauri meaning? Head, matha, uri, Hedauri mathauri. Oh yes. How talent you like that boy? Thank you. You see, all minister, MLA, contractor, engineer, all are busy in commissioner mathematics. Right. Commission mathematics means? Commissioner অংক Yes, Gonit, yes. ইয়াৰ ইংলিছ আজি মোৰ ইংলিছে ফাহ কৰি দিছে His education is height and tight. Hey, Mohan. চাওঁ এইবাৰ আকৌ কি হ'ল
এইবাৰ ফূৰ্তিত কান্দিছো চা কিহৰ ফূৰ্তিত আপুনি কিন্তু থানাত মাল এপিচ চাকিছে চা ঐ, কি মাল আকৌ? আমাৰ কেকেচাৰ কথা কৈছো কি মাৰিছে অ' চা তোমাক আকৌ মাৰিছে ইংলিছ মানে যিটো স্পীডত ইংলিছ মাৰিছে বিয়া খুৱাই পেট বুঢ়া হোৱা মানুহ চা সেইটো স্পীডত ফিচ মাৰিব নোৱাৰিছে অ' চা ইউ আই মাই ফাদাৰ ইংলিছ চৈত্য গুচি চা তাৰমানে গোটেই ফেঙেলি ইংলিছ জানে অ' চা কি মাৰিছে অ' কি হৈ আছে হে কাটনেৰ ছাৰ এখেতৰ কথাত কিন্তু যুক্তি আছে এখেতে ক'ব বিচাৰিছে অসমত বছৰ বছৰ ধৰি হৈ থকা সমস্যাবোৰ কোনো পলিটিকেল পাৰ্টিয়ে সমাধান কৰিব নিবিচাৰে বৰঞ্চ জীয়াই ৰাখিব বিচাৰে য়েছ ছাৰ আছাম ফ্লাডিং প্ৰব্লেম টেৰৰিষ্ট প্ৰব্লেম জবিং প্ৰব্লেম 6 জনগোষ্ঠীয় প্ৰব্লেম এটা অসমীয়াত গ'ল য'তো যাব দিয়ক অঁ ইলিগেল বাংলাদেশী প্ৰব্লেম অল আৰ লিভিং চ' আই ৱান্ট টু চেঞ্জ আপুনি কথাবোৰ অসমীয়াতে নকয় কিয় অসমীয়াত ক'লে কি হ'ব ছাৰ অকল অসমৰ মানুহখিনিহে বুজি পাব মই সমস্যাবোৰ নেশ্যনেল লেভেলত লৈ যাব খোজো মই চবকে শুনাব বিচাৰোঁ আমাৰ পাৰ্লিয়ামেণ্টত এমপিসকল একোৱেই নামাতে অল এমপি ছাৰ বুবা আমাৰ অসমৰ চোকা চোকা মানুহবোৰেও নেশ্যনেলত শুনাকৈ একো নকয় ছাৰ অথচ তেওঁলোকৰ ইংৰাজী বহুত ভাল কিন্তু মোৰ ইংৰাজী ভালেই হওক বেয়াই হওক মই অসমৰ সমস্যাবোৰ নেশ্যনেল পৰ্যায়ত শুনাব খোজো চ' আই টক ইংলিছ ছাৰ এনেকুৱা ইংলিছ ক'লে এনে সেইটো লেভেলত বুজি পাব জানো তথাপিওতো চেষ্টা কৰিছে ভুলেই হওক বা শুদ্ধই হওক কাৰোবাক শুনাবলৈতো চেষ্টা কৰিছে আই ছাপৰ্ট ইউ ছাৰ এনেকে কোৱা কাৰণে বহুতে মোক জকাৰ বুলি ভাবে বাট আই ন আপত্তি তথাপিতো মই শুনাম দিল্লীয়ে যদি আমাৰ পৰা সুবিধা ল'ব পাৰে আমাৰ সম্পদ ল'ব পাৰে আমাৰ সমস্যা কিয় সমাধান কৰিব নোৱাৰে ৱাই আপোনাৰ চেষ্টাটো মই ভাল পাইছো ছাৰ আমিতো সৰু মানুহ আপোনালোকতো চোকা চোকা মানুহ এই কথাবোৰ দিল্লীয়ে শুনাকৈ কিবা এটা ব্যৱস্থা কৰিব নোৱাৰিনে অসমখনত ইমান বেড কণ্ডিশ্যন চাই থাকিব নোৱাৰা হৈছো ছাৰ কিবা এটা কৰিব লাগিব আপুনি গৈ থাকক দিয়ক থেংক ইউ ছাৰ নাইচ টু মিট ইউ থেংক ইউ কথাখিনি যুক্তি আছে কিন্তু আচলতে আমাক এতিয়া এটা শক্তিশালী কণ্ঠৰ প্ৰয়োজন হয় ছাৰ পাৰ্লিয়ামেণ্টৰ বাহিৰে ভিতৰে অসমৰ সমস্যা কৈ দিল্লীক কঁপাই তুলিব পৰা এটা পাৱাৰফুল ভইচ লাগে ওলাবনে ছাৰ নে ৰাজনৈতিক হাতোৰাৰ কবলত সিও বোবা হৈ ৰ'ব